Hi friends, welcome to my channel. আজি মই আপোনালোকক দেখুৱাম পিঠাগুৰি আৰু গাখীৰেৰে কিমান সুন্দৰকৈ পিঠা বনাব পাৰি। আহকচোন ভিডিওটো আৰম্ভ কৰো। পিঠাগুৰি আৰু গাখীৰেৰে পিঠা বনাবৰ বাবে আমাক লাগিব 1 কাপ আটা গুৰি, 2 কাপ পিঠাগুৰি, 2 কাপ গাখীৰ, 1.5 কাপ চেনি, আধা চামুচতকৈ কম বেকিং সোডা। প্ৰথমে সকলোখিনি বস্তু এটা পাত্ৰত একেলগে লৈ ভালকৈ মিক্স কৰি ল'ব লাগিব। এইখিনি ভালকৈ মিক্স হৈ গৈছে। এতিয়া ইয়াক আমি 1 ঘণ্টাৰ বাবে এনেদৰে ৰাখি থম। 1 ঘণ্টাৰ পাছত গেছত এটা কুকাৰ দি কুকাৰটো গৰম হোৱাৰ পাছত তাত অলপমান তেল এনেদৰে দি দিব। তাৰ পাছত ইয়াত এই মিক্স কৰি থোৱাখিনি এনেদৰে দি দিব। তলত আপোনালোকৰ সুবিধাৰ বাবে এখন কাগজ পাৰি ল'ব পাৰে, তেতিয়া লাগি নধৰে। মই ইয়াত পাৰি লৈছোঁ। তাৰ পাছত কুকাৰৰ ৰবৰ আৰু হুইচেলটো খুলি হাফৰখন এনেদৰে মাৰি দি গেছৰ ফ্লেম একেবাৰে সিমত দি দিব। আধা ঘণ্টামানৰ পাছত গেছৰ ফ্লেম অফ কৰি দিব। কুকাৰটো ভালদৰে চেঁচা হোৱাৰ পাছত হাফৰখন এনেদৰে খুলি দিব। এয়া চাওক কিমান সুন্দৰভাৱে বনোৱা হৈ গৈছে। এতিয়া ইয়াক আমি এখন প্লেটলৈ উলিয়াই ল'ম। যদি ভিডিওটো চাই ভাল লাগিলে কৰিব, লগতে শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।